হেল্ল' এভৰিৱান, বহুদিনৰ মূৰত মোৰ অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। জুবিন দাই উপহাৰ দি থৈ যোৱা তেওঁৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ ময়ো আহিলোঁ। তেওঁৰ বিশেষ দিনটো জন্মদিনটোৰ দিনা 18 নৱেম্বৰ, সেই দিনটোতে মোৰ চোৱাৰ সৌভাগ্য হ'ল। বহুতে হয়তো নিশ্চয় চালে আৰু চাই খুব ভাল লাগিল। গোটেই অসমবাসীয়ে যে তেওঁৰ অবিহনে তেওঁৰ চিনেমা চাবলগীয়া হ'ব কেতিয়াও ভবা নাছিলোঁ। আৰু জুবিন দাই সোনকালে ন্যায় পাওক সেইটোৱে বিচাৰি আছোঁ আৰু তেওঁ য'তেই আছে শান্তিত থাকক, কুশলে থাকক তাৰে প্ৰাৰ্থনা কৰিছোঁ।